মাননীয় মানসী সিংহ মহাশয়। অলপ আগতে আহক। সকলোকে হাতখন এফালে ৰাখি আৰু মোৰ আপোনাকে এই গীতখিনি আমি আজি আমাৰ দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ উপস্থাপন কৰিব কাছাৰ জিলা সাহিত্য সভাৰ সভাপতি মাননীয় বাসুদেৱ ৰাজবংশী মহাশয়। তেখেতক এখন ফুলাম গামোচাৰে खड़े होके बढ़िया कीजिएगा। ओ ठीक है দুএষাৰ দি দিয়ক। এতিয়া তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী হিচাপে অসম সাহিত্য সভা কেন্দ্ৰীয় সমিতি লাইন নাভাঙা sampai itu Dia itu sideline karena বজাই দিয়ক এবাৰ বজাই দিয়ক bajai dia saya kan বজাই দিয়ক Tengah hangkat itu boy. Macam dulu tamnan saya. Ayo,